নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি পুনৰ উপস্থিত হৈছোঁ এটি মাংসৰ ৰেচিপি লৈ। মুৰ্গীৰ মাংসৰ জালুকীয়া জোল। এই ৰেচিপিটোৰ বাবে আমাক যিখিনি সামগ্ৰীৰ প্ৰয়োজন হ'ব সেইখিনি প্ৰথমতে চাই লওঁ আহকচোন। ইয়াৰ বাবে আমাক লাগিব মুৰ্গীৰ মাংস আধা কেজি ল'ব, আলু দুটা ডাঙৰকৈ কাটি ল'ব, পিঁয়াজ দুটা ডাঙৰকৈ কাটি ল'ব, জলকীয়া কেইটামান কাটি ল'ব, খুন্দি লোৱা নহৰু 2 চামুচ ল'ব, আদা 1 চামুচ ল'ব, গোটা জিৰা 1 চামুচ ল'ব, জালুক 2 চামুচ ল'ব আৰু লং আৰু ইলাচিখিনি শুকানে ভাজি গুড়ি কৰি ল'ব। কেৰাহীত প্ৰয়োজন মতে তেলখিনি দি দিব। তেলখিনি ভালকৈ গৰম হ'লে তাত আলুখিনি নিমখ হালধি দি ভালকৈ ভাজি ল'ব। অলপ ৰঙচুৱাকৈ ভাজি ল'ব। আলুখিনি ভজা হৈছে, এতিয়া তাক উলিয়াই ৰাখিব। সেইখিনি তেলতে কাটি লোৱা পিঁয়াজখিনি দি দিব। দি অলপমান ভাজি ল'ব। তাৰপিছত খুন্দি লোৱা নহৰুখিনি দিব আৰু আদাখিনি একেলগতে দি ভালকৈ আদা নহৰুৰ কেঁচা গন্ধটো যোৱালৈকে ভাজি ল'ব। এতিয়া তাত নিমখ হালধি সানি ৰখা মাংসখিনি দি ভালকৈ ভাজিব লাগিব। ঢাকনিখন লগাই দি কম জুইত মাজে মাজে লৰাই ভাজি থাকিব। তাৰপিছত ভাজি ৰখা আলুখিনি দি দিব, দি পুনৰ সেইখিনি কিছু সময় ভাজি ল'ব। জোখমতে পানীখিনি দি দিব আৰু পানীখিনি দি ভালকৈ উতল আহিবলৈ দিব। ভালকৈ উতল আহিলে কাটি লোৱা জলকীয়া কেইটা দি দিব আৰু খুন্দি লোৱা জিৰা, জালুক এই সকলোখিনি দি দিব লাগিব। দি ভালকৈ মিহলি কৰি ল'ব। মাংস সিজি জোলখন ঘন হ'লে নমাই গৰমে গৰমে ভাত, ৰুটি বা পৰঠাৰ লগত পৰিৱেশন কৰিব পাৰিব। মোৰ এই ৰেচিপিটো চাই যদি আপোনালোকে ভাল পাইছে তেতিয়াহ'লে ভিডিঅ'টোত এটা লাইক কৰিব, কমেণ্ট কৰিব আৰু বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিব। আৰু এতিয়ালৈকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব, কাষত থকা বেল আইকনটো ক্লিক কৰিব। পুনৰ উপস্থিত হ'ম এটি নতুন ৰেচিপিৰ সৈতে। আজিলৈকে আহিছোঁ, ধন্যবাদ।